স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই ঋতুস্মিন। ৰাজ্যত পুনৰ ৰাজ্য জোকাৰি যোৱা বলাৎকাৰৰ ঘটনা 4 উদণ্ড ভণ্ডাৰ বলি হ'ল পুনৰ লখিমপুৰৰ এজনী কণমানি মেকুৰীৰ পোৱালি। বলাৎকাৰ কৰি ৰাস্তাত ৰাতি কাষৰীয়া অঞ্চলত পেলাই থৈ যায় উদণ্ড মেকুৰীকেইটাই। জানিব পৰা মতে তেওঁ বৰ্তমান এপ'ল' হস্পিটেলত চিকিৎসাধীন হৈছে। তাৰ সবিশেষ তথ্য জনাব আমাৰ সতীৰ্থ সাংবাদিক মূৰতে উপস্থিত আছে, সংযুক্ত হৈ আছে বিদিত দাস। হয় বিদিত, মই জানিব পৰা মতে তেওঁৰ শাৰীৰিক অৱস্থা কেনেধৰণৰ আৰু কিমান চনত কেতিয়া ঘটনাটো সংঘটিত হৈছিল? হয় মিনময় প্ৰিজ ডাঙৰীয়া, মই উপস্থিত আছোঁ এপ'ল' হস্পিটেলৰ সন্মুখত। ইয়াত প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। ইয়াত স্থানীয় স্থানীয় লোকসকলে ইয়াত প্ৰতিবাদী কাৰ্য আৰম্ভ কৰিছে। মই জনা তথ্যমতে মেকুৰী পোৱালিটো নিৰ্মংসভাৱে ধৰ্ষণ কৰা হৈছে আৰু ইয়াৰ স্থানীয় ৰাইজে ইয়াত আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছে। মই জানিব বিচাৰোঁ ইয়াৰ লোকসকলৰ স্থানীয় ৰাইজৰ তেওঁ কি প্ৰতিবাদী আগলৈ গ্ৰহণ কৰিব। মই সুধিব বিচাৰোঁ ইয়াৰ স্থানীয় ৰাইজক। এই ধৰ্ষণকাৰীবিলাকৰ উৎপাতবিলাক বাঢ়ি গৈছে। তাৰ বাবে আমি ইয়াত একদিনৰ কাৰণে আমি আন্দোলনত বহিম বুলি ভাবিছোঁ আৰু এই ধৰ্ষণকাৰীবিলাকক যাতে এই আইনমতে দণ্ডনীয় কৰে আৰু এই ধৰ্ষণকাৰীবিলাকক মোৰ মতেদি বহু চাইডেদি পুলিচ থানাই কৰি আছে। হয়, আৰু আপোনাৰ চৰকাৰে কি গ্ৰহণ কৰিব লাগে, কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে এই ধৰ্ষণকাৰীবিলাকক ৰাইজৰ মাজত উলিয়াই দিব লাগে আৰু শিল মাৰি এই ধৰ্ষণকাৰীবিলাকক হত্যা কৰিব লাগে। হয় হয় মিনময় প্ৰিজ ডাঙৰীয়া, ইয়াত মই দেখিবলৈ পাইছোঁ মেকুৰীটোৰ দেউতাক ইয়াত উপস্থিত আছে, বন্দা পিনি। কি ক'বলৈ বিচাৰিছে? মোৰ চলিত মোৰ বিৰাট মৰি গেল। মই কি কৰোঁ কালিয়ে ৰাতি আমাৰ সংঘটিত হৈছে এইটো কথা, উদ্ভিদ আৰু উদ্যোগৰ কথা। হয়, মেকুৰীটো এপ'ল' হস্পিটেলত ভৰ্তি কৰা হৈছে। হয়, কেমেৰা পাৰ্চন বিদিত আৰু বুন্দা মেকুৰী। হয় বিদিত, এইখিনি তথ্য জনাবৰ বাবে সবিশেষ ধন্যবাদ। তাৰ মাজত এটা প্ৰশ্ন, আমাৰ ফালৰ পৰা এটা প্ৰশ্ন আছে। বহুতে অভিযোগ কৰে যে যিমান ধৰ্ষণেই হওক বা অন্য কোনোবা অপৰাধমূলক ঘটনাই হওক, অধিকাংশই মুছলমান সম্প্ৰদায়ৰ লোক তাত জড়িত হৈ থাকে। 80% মুছলমান সম্প্ৰদায়ৰ লোক তাত জড়িত হৈ থকা বুলি অভিযোগ উত্থাপন কৰে বহুতে। মেকুৰী বলাৎকাৰ কৰা মেকুৰী বন্ধাকেইটাও কি মুছলমান সম্প্ৰদায়ৰে আছিল নেকি? হয় মিনময় প্ৰিন্স ডাঙৰীয়া, মোৰ তথ্যমতে গম পোৱা গৈছে ইয়াত মুছলমান সম্প্ৰদায়ৰ লোক জড়িত আছে। ইয়াৰ স্থানীয় ৰাইজক সুধিব বিচাৰিছোঁ তেওঁলোকে কি মন্তব্য আগবঢ়ায়। আমাৰ লাচিত চিলাৰৰ দৰে দেশত যেতিয়া শৰাইঘাটৰ যুদ্ধ আৰম্ভ কৰিছিল, তেতিয়া যেনেকৈ মুছলমান সম্প্ৰদায়ৰ মানুহে আমাৰ অসমত আক্ৰমণ কৰিব খুজিছিল, তেতিয়া লাচিতে যি যুদ্ধ কৰিছিল, যুদ্ধ কৰি কিনে খেদিছিল এই মুছলমানবিলাকক। এতিয়া আমাৰ স্থানীয় ৰাইজক সুধিব বিচাৰোঁ তেওঁলোকে কি মতামত আগবঢ়ায়, কওকচোন। আচলতে মুছলমানবিলাক অলপ তেনেকুৱাই। মুছলমানবিলাকৰ ষ্টেণ্ডাৰ্ডটো আমাৰ হিন্দুবিলাকৰ লগত নিমিলে। মুছলমানবিলাকৰ 80% কিয় 90%ই মুছলমানবিলাক ৰেপ অৰ্থাৎ ধৰ্ষণকাৰীত জড়িত হৈ থাকে। আৰু মুছলমানৰ ধৰ্মত কৈ যোনখানি জেগাত মাল পৰে সেইখানি জেগা কাটি দৈলে দিব লাগে। এইটো কিমান তাৰ কথা কি ক'ম, কাৰণ সিহঁতে এতিয়া মুছলমানবিলাকৰ উৎপাত বহু বেছি বাঢ়ি গৈছে। সিহঁতে এতিয়া মাল খোৱা জেগাখিনি কাটাটো দূৰৰ কথা, ওরা দিন ৰাতি মালৰ ওপৰতে প্ৰত্যেকটা খোজে। হয়, আৰক্ষী কাৰ্যসূচী গ্ৰহণ কৰিছে? আৰক্ষীয়ে এতিয়ালৈ কোনো কাৰ্যসূচীয়ে গ্ৰহণ কৰা নাই, কাৰণ আৰক্ষীয়ে আজিকালি পইচা দি থাকে। যোনী পইচাতে তাৰ কাৰণে থাকে আৰক্ষী। DNA টেষ্টে কি কয় মেকুৰীত, বন্ধাই নে কুকুৰে, কিয়ে নিৰ্মংসভাৱে ধৰ্ষণ কৰিছে? এইটো বন্দাই এইটো হ'ল মুছলমান বন্দা। তাৰ DNA টেষ্টটো মুছলমানৰে মানে কেনেকৈ আপুনি দেখিলে, কেনেকৈ গম পালে যে মেকুৰী পোৱালিটোক মাতি নি কিনে ধৰ্ষণ কৰা হৈছে? কেনেকৈ মানে আৰু মই আহি আছিলোঁ, আহি থাকোঁতে তাতে মেকুৰী পোৱালিটোক ধৰ্ষণ কৰি থাকোঁতে টৰ্চ মাৰি দিলে, সিহঁত পলালে।
হয় মই আন এজন ব্যক্তিলৈ সুধিবলৈ বিচাৰিছোঁ মই শুনা তথ্য মতে মেকুৰীটোক হেৰি ভজা মাছ আৰু গাখীৰ খোৱাৰ লোভত মাতি আনি কেনে ধৰ্ষণ কৰাইছে কি ক'ব বিচাৰিব এইটো হয় আপুনি যেতিয়া এওঁৰ লগত দোকানত গৈছিলে কি দেখা পালে তাত কি কৰিছে তাক কলা বন্ধা মেকুৰী দেখিলোঁ দেখাওঁতে সি পলালে কিন্তু চিঞৰাওঁতে আমি দুৱালা আহিলোঁ চাওঁ টৰ্চ মাৰি চাওঁ দুটা বন্ধা মেকুৰী কলা মেকুৰী হয় দুটা বন্ধা মেকুৰী কলা মেকুৰী ইয়াৰ স্থানীয় ৰাইজে দেখা পাইছিলে এতিয়া মাকক সুধিবলৈ বিচাৰোঁ মই মেকুৰীৰ মাকক সুধিবলৈ বিচাৰোঁ ইয়াত আমাৰ লগত উপস্থিত আছে একশ্যন হয় মই উপস্থিত আছোঁ এপ'ল' হস্পিটেলত হেৰি ইয়াত মোৰ কাষত নিৰ্মাংস বেহুচ হৈ থকা মাতৃক তেওঁ সুধিব বিচাৰোঁ তেওঁ কি মতামত আগবঢ়ায় তেওঁৰ একমাত্ৰী কণমানি শিশুটিক ধৰ্ষণৰ বলি কৰিলে এটা কলা বন্ধাই হয় হয় খুৰী হয় হয় খুৰী আপুনি কি মতামত আগবঢ়াব পাৰে আপোনাৰ কণমানি একমাত্ৰ শিশুটি চৰকাৰে কি দায়িত্ব গ্ৰহণ কৰিব লাগে হয় এওঁ কথা ক'ব পৰাৰ অৱস্থাত নাই মাতৃ সৰু জীয়ৰীৰ দুখ দেখা পায় তেওঁ কথা পাতিব পৰা অৱস্থাত এতিয়া মই যাব বিচাৰিছোঁ আমাৰ স্বাস্থ্যমন্ত্ৰীৰ কাষলৈ তেওঁ উপস্থিত হৈছে ইয়াত এপ'ল' হস্পিটেলত হয় আমাৰ ইয়াত এপ'ল' হস্পিটেলত আহি উপস্থিত হৈছেহি স্বাস্থ্যমন্ত্ৰী তেওঁক হেৰি আমি সুধিবলৈ বিচাৰিম ছাৰ হয় এই মুহূৰ্তত আমাৰ কাষত উপস্থিত আছে স্বাস্থ্যমন্ত্ৰী তেওঁ কি মতামত আগবঢ়ায় আমি সুধিবলৈ বিচাৰিম ছাৰ আপুনি কি মতামত আগবঢ়াব ছাৰ আচলতে আমি ধৰ্ষিতাগৰাকীক 5 লাখ টকাৰ অনুমোদন দিম চৰকাৰৰ ফালৰ পৰা আৰু যাতে ভৱিষ্যতে এনেধৰণৰ কোনো কাৰ্য সংঘটিত নহয় তাৰ কাৰণে উচিত ব্যৱস্থা গ্ৰহণ কৰিম ছাৰ আৰু এটা প্ৰশ্ন ছাৰ আৰু এটা এয়া আমি স্বাস্থ্যমন্ত্ৰীৰ ভাষ্য শুনিলোঁ তেওঁ 5 লাখ টকাৰ অনুমোদন দিবলৈ বিচাৰিছে হেৰি এয়া আছিল আমাৰ নিউজ নৈতেলীয়া নিউজ কেমেৰা পাৰ্চন চহৰা এণ্ড হেৰি মাই এণ্ড আছাম টাউন